নপৰো মই আৰু গালি পাৰা মোক মানুহৰ বিশ্বাসৰ মূল্য দিব নোৱাৰা তুমি তোমাৰ দৰে ধূৰ্তৰ শাস্তি কেৱল গালিয়েই নহয় আজি পুলিচে হাতত হেণ্ডকাপ লগাই তোমাক চুচৰাই ফুৰিছে এয়াও নিশ্চয় তোমাৰ কুনীতিৰ ফল মুখেৰে নেমাতা কিয় মুখ বন্ধ কৰিলেই মই মনে মনে থাকিম বুলি ভাবিছা নাই মিষ্টাৰ অনিৰুদ্ধ মই আৰু বহুত কথা কম মোৰ আৰু বহুত প্ৰশ্নৰ উত্তৰ তুমি দিব লাগিব সোধা আজি মই ক'বই লাগিব আজি মোক উত্তৰ দিবই লাগিব মই বিশ্বাস নকৰো কিন্তু তাৰ পাছতো মোক উত্তৰ দিবাই তুমি মই তেতিয়াৰ পৰাই বিচাৰি ফুৰিছো তোমাক তুমি যিহকে সোধা মই তাৰে উত্তৰ দিম মই জানো তুমি বিশ্বাস নকৰা কাৰণ মই তোমাৰ বিশ্বাসৰ মূল্য ৰাখিবই নোৱাৰিলো বিশ্বাসৰ যোগ্য নোহোৱা তুমি যিটো মানুহে কেৱল মোৰেই নহয় এটা পৰিয়াল এখন সমাজৰ বিশ্বাস ৰাখিব নোৱাৰিলে তাৰ কথা আজি মই কি বিশ্বাস কৰিম কোৱা কি ক'ম তোমাক কি জানিব খুজিছা তুমি মই কৈ যাম কিয় তুমি মোক আঙুঠি পিন্ধোৱাৰ দিনা এৰি থৈ গ'লা সঁচা হওক মিছা হওক আজি মই শুনিমেই শুনা তেন্তে মই বিচৰাই নাছিলো তুমি এজন অপৰাধীক নিজৰ স্বামী ৰূপে দেখাটো তুমি যাতে এটা অপৰাধীৰ পত্নী হ'ব নালাগে সেইবাবে মই পলাই ফুৰিছিলো মিছা কথা মোৰ বাবে মোৰ ভৱিষ্যতৰ বাবে ইমানখিনি চিন্তা কৰিব পৰা তোমাৰ শক্তিয়ে নাই তুমি সুধিছা কাৰণেহে কৈছো ক্ৰিমিনেল অনিৰুদ্ধৰ পত্নী এডভকেট আৰাধনা যাতে নহওক সেইকাৰণে মই পলাই ফুৰিছিলো তুমি অপৰাধী তাত মোৰ কোনো সন্দেহ নাই তুমি নকলেও মই উলিয়াই ল'ব পাৰিম তোমাৰ কাৰনামা তুমি গম পাবা তথাপিতো ময়ো কওঁ মই যিটো প্ৰাইভেট বেংকত চাকৰি কৰিছিলো তাত এটা ডাঙৰ স্কেণ্ডেল হৈছিলে প্ৰায় 2 কোটি টকাৰ আৰু এংগেজমেণ্টৰ দুদিন আগতেই সেই স্কেমটোৰ সকলোবোৰ দুখ মোৰ ওপৰত পৰিছিলে মই ঠিক জানিছিলো আৰু 2 কোটি টকা লৈ তুমি মোক জ্বলা জুইত এৰি থৈ গুচি গ'লা মই 1 টকাৰো হেৰফেৰ কৰা নাছিলো মোৰ পাছৱৰ্ড হেক কৰি কোনোবাই সেই টকা সৰকালে আৰু মই এইবোৰ একোৱেই নাজানো কিন্তু লাষ্টত গৈ ময়ে দুখী হলো আজি আৰু সেই বাহানাবোৰ মোক নুশুনাবা তুমি মোক তেতিয়াই নকলা কিয় আজি কিয় বিশ্বাস কৰিম মই তোমাৰ কথা নালাগে বিশ্বাস কৰিব তোমাৰ পৰা বিশ্বাস দাবী কৰাৰ অধিকাৰ মোৰ নাই আজি যদি বুজি পাইছা সেয়াই বহুত আৰু নুশুনো তোমাৰ কাহিনী আমাৰ এংগেজমেণ্টৰ আগদিনা মোৰ বেংক একাউণ্ট ফ্ৰিজ হৈছিল আৰু পুলিচে মোক বিচাৰি ৰাতি ঘৰলৈকো আহিছিল সেইকাৰণে এংগেজমেণ্টৰ দিনা মই ট্ৰেইনত উঠি পলাই গ'লো বেংকৰ টকা হজম কৰি মোক চিৰদিনলৈ বদনাম কৰি লাভ নহ'ল তোমাৰ কিমান দিনলৈনো হাৰি থাকিলা তুমি তেনেকৈ ভাবিবা কিন্তু মই 1 পইচাৰো খেলি মেলি কৰা নাই মোৰ বেংক একাউণ্ট তোমালৈ বুলি কিনা আঙুঠি ঘৰৰ সকলো বস্তুবোৰ পুলিচে চিজ কৰিলে তুমি খবৰ ল'লে গম পাবাই কোনো দৰকাৰ নাই মোৰ অনিৰুদ্ধ তোমাৰ কৰ্মৰ ফল তুমি ভোগ কৰা ঠিকেই বেংকৰ লগত অন্যায় নকৰিলেও তোমাৰ লগত কৰা অন্যায় ফল মই পাবই লাগিব আজিৰ পৰা মোৰ কোনো আক্ষেপ নাই কেছ খেলিবলৈ মোৰ হাতত 1 পইচাও নাই লকআপত পৰি থকা অনিৰুদ্ধৰ খবৰ ল'বলৈও কোনো নাই তুমি যোৱাৰ পিছত মোৰ আৰু ভাবিবলগীয়া একোৱেই নাই না কাৰোবাক কিবা ক'বলগীয়া আছে না কাৰোবাক কিবা জনাবলগীয়া আছে বাইদেউ সময় হৈ গ'ল আহক ক্ষমা কৰিবা নোৱাৰিলেও নাই যোৱা ইমান মৰমৰ ভাই মোৰ তাৰ জীৱনত কি হৈছে মই গম পাইছো কিন্তু অফিচৰ কামত বিজনেছত কম্প্ৰমাইজ কেনেকৈ সি ঢিলাই দিলেও মই যদি তাক ঢিলাই দিম কেনেকৈ চলিব তাক সঠিক পথত মই লৈ আনিবই লাগিব তোমাৰ সংসাৰৰ কথা কোৱাচোন তুমি কাষত
থাকিলে গাটো কিবা এটা ভাল লাগি থাকে। হ'ব দিয়া, এইবিলাক কথা চিন্তা কৰি থাকিব নালাগে। ক'ত যে ভুল হৈ গ'ল মোৰ। ইয়াত তোমাৰ একো ভুল নাই, সকলো ভগৱানৰে ইচ্ছা। মোৰ যি হয় হ'ব, তোমাৰ সংসাৰৰ কথা কোৱাচোন। আছে, চব ঠিকেই আছে। তুমি মোক ইমান সময় দিছা, মোৰ কাষত আছা। বৌয়ে গম পায় নে নাপায়? পাই। একো কোৱা নাই বৌয়ে? কি ক'ব? অৱন্তিকা কোন, কি সম্পৰ্ক? তেওঁ বুজি পায় সকলো কথা। তাৰ পাছতো একো কোৱা নাই বৌয়ে? ক'বলগীয়া নোৱাৰো কি থাকিব। বাকী সকলো ক'লেও তুমি চাগে আচল কথাটো কোৱাই নাই বৌ। কি কথা? এই যে আমাৰ মাজত এটা সম্পৰ্ক আছিল। সকলো কথা নকলেও হয় অৱন্তিকা। সকলোৰে প্ৰাইভেচি বোলা এটা কথা থাকে। তথাপি বৌক প্ৰকৃত কথাটো কৈ থোৱাটো ভাল আছিলে নেকি? কম সময়। মই নিবিচাৰোঁ যে মোৰ সৈতে থকা তোমাৰ এই সম্পৰ্কটোৰ বাবে, তুমি মোক দিয়া সময়খিনিৰ বাবে তোমাৰ সংসাৰত কিবা প্ৰভাৱ পৰক। তুমি তোমাৰ স্বাস্থ্যৰ কথা ভাবা অৱন্তিকা। মোৰ কিবা অসুবিধা হ'লে মই তোমাক জনামেই নহয়। এবাৰ তোমাৰ হাতখন দিয়াচোন। কিয় যে তোমাক চিৰদিনৰ কাৰণে নাপালো? কিয়? যে আমাৰ বিয়া নহ'ল। মইচোন আছোৱেই তোমাৰ কাষত। বিয়া নহ'লে নাই। এতিয়া আৰু সেইবোৰ কথা ভাবি নাথাকিবা। অৱন্তিকা, কিয় এনেকুৱা কৰিছা? কান্দিলে তোমাক বহুত বেয়া দেখে। এবাৰ হাঁহি দিয়াচোন। কথা দিয়া, মোৰ জীৱনৰ শেষ মুহূৰ্তলৈকে তুমি মোৰ ওচৰত থাকিবা। কথা দিছোঁ অৱন্তিকা, মই তোমাৰ লগত সদায় থাকিম। তই অকলে গলি নেকি থানালৈ? অকলে নগৈ কাক লৈ যাম? কিয়? মোক লৈ যাব নোৱাৰিলি? মই দুপাতমান বহুৱাই থৈ আহিব পাৰিলোহেঁতেন। নেলাগে দিয়া, থানাৰ ভিতৰত সেইবোৰ কৰিব নোৱাৰি। মই যি কৰিব লাগে কৰিছোঁ, আৰু যি ক'ব লাগে কৈছোঁ। কলৈ গৈছিল সি আৰু কিয় গৈছিল? কৈছে এটা কাহিনী, কিন্তু বিশ্বাস কৰিবা কেনেকৈ? সাপক বিশ্বাস কৰিলেও তাক বিশ্বাস কৰিব নোৱাৰি। ব্ৰহ্মতালত খোট মাৰি থৈ গৈছে সি ক'লেনো কি? সি যিটো বেংকত চাকৰি কৰিছিল তাত 2 কোটি টকাৰ খেলি মেলি হৈছে। 2 কোটি? কিমান টকা মাৰি সি পলাইছিল? তাৰ মতে সি নিৰ্দোষী। কথা ক'বলৈ আহিছে সি নিৰ্দোষী বুলি। এতিয়াতো সি কেছটোত ধৰা পৰিছে। অঁ, এংগেজমেণ্টৰ আগদিনাই বোলে তাক বিচাৰি পুলিচ আহিছিল। তাৰ বেংক একাউণ্ট, ঘৰৰ মাটি, আনকি এংগেজমেণ্টত কিনা বস্তুখিনিও চিল কৰিছিল। পাইছে মজাটো এতিয়া। মই কৈছিলোঁ নহয়, মানুহৰ পাপ পুণ্যৰ হিচাপ এইটো জীৱনতে হয়। তই ক'লিনে কিবা? কৈছোঁ। আজি মইতো বাদেই, কোনেও তাৰ কথা বিশ্বাস নকৰে। কিন্তু বেংকত কথাটো এবাৰ খবৰ কৰিব লাগিব। কি কথা? বেংকৰ ঘটনাটো কি এবাৰ জানিব লাগিব। সঁচাকৈ বেংকত ঘটনাটো ঘটিছিল নে নাই? দৰকাৰ নাই দেই। যিবোৰ ঘটনা ঘটিল আৰু সেইবোৰ আকৌ খুচৰিব নালাগে। আমি তাক একো কৰিব নোৱাৰো নাই, কিন্তু তাৰ শাস্তি ভগৱানে আৰু আইনে তাক দিব। আমাক আৰু একো নালাগে। ঠিকেই কৈছা, ময়ো ভাবিছোঁ। তাক সুধিবলগীয়াখিনি সুধিলোঁ আৰু লাগি নাথাকোঁ। শেষ হৈ যোৱা সম্পৰ্ক, ভয় লগা অতীত হৈয়ে থাকক। ঠিকেই ভাবিছ তই। অতীতক পাহৰি যোৱাই ভাল। আৰু এক অতীতক মই কবৰ দিবলৈ ওলাইছোঁ মাহী। আৰু কি অতীত? ৰাজ চৌধুৰীকো মই বিদায় দিম মাহী। মানে? ডিভোৰ্চ। কি? অঁ, ৰাজ চৌধুৰীৰ সৈতে নামত থকা সম্পৰ্ক মই শেষ কৰি পেলাম।
মই ডিভোৰ্চ বিচাৰিম। ৰচোন, ইমান খৰধৰ কৰা দৰকাৰ নাই। ডিভোৰ্চ মানেতো সকলো শেষ। শেষ হ'বলৈ আৰু কি বাকী আছে মাহী? বাস্তৱত যিটো শেষ হৈ গ'ল তাক কেৱল হীৰৰ সেন্দুৰত জীয়াই নাৰাখোঁ মই। ধৈৰ্য ধৰ আৰাধনা, লৰালৰিকৈ কোনো সিদ্ধান্ত নলবি। মই মোৰ সিদ্ধান্ত কেতিয়াবাই লৈছোঁ মাহী। এতিয়া মা আৰু তুমি কেৱল অনুমতি দিলেই হ'ল। নাই আৰাধনা, এতিয়া সেইবোৰ কৰাৰ সময় আহি পৰা নাই। সময় হ'ল মাহী। সময়ৰ কাম সময়ত নকৰিলে কষ্ট বেছি হয়। এইবোৰ সা সম্পত্তিৰ কথা কে ভৈৰৱীৰ লগত আলোচনা কৰিছে। মোক বা ক'ব পাৰে নে নোৱাৰে? পাৰি। বৌয়ে সম্পত্তিখিনি ভাগ কৰিব বিচাৰিছে। সম্পত্তি ভগাব? কিয়? নহয় অনিলা, মই মানে এখন উইল কৰি থ'ব খুজিছোঁ। কাৰ ভাগত কি সম্পত্তি পৰে চব ভাগে ভাগে ভাগ কৰি দিব খুজিছোঁ। মই বৌক কৈছোঁ, যাৰ যি প্ৰাপ্য দিব লাগে। মা, আপুনি এইবোৰ কথা ভাবিব নালাগে দেই। এই ঘৰখন যেতিয়া একেখন ঘৰেই হয়, এই সম্পত্তিবোৰো এক হৈ থাকক। সেইটো হয়, ময়ো ভাগ ভাগ কৰি এতিয়াই কাকো সম্পত্তি চমজাই দিব খোজা নাই, আৰু মই থকালৈকে ভাগ হোৱাৰ প্ৰশ্নই নুঠে। কিন্তু পিছত যাতে এই লৈ একো সমস্যা নহয় সেইবাবেহে উইল এখন কৰি থ'ব বিচাৰিছোঁ। নালাগে মা, মইতো বাদেই। এওঁ যদি এইবোৰ কথা শুনে আপোনাক খং কৰিব, লগতে ৰাজেও খং কৰিব আপোনাক। প্ৰথমে শুনি সিহঁতে আপত্তি কৰিব বুলি মই জানো, তথাপিও মই মোৰ কামটো কৰিয়েই থ'ম। বৌ, মোৰো কথা এটা ক'ব লগা আছে, কিন্তু মইনো কি কওঁ? নীলাই ক'ব। নীলাই কিয়? তুমিয়ে কোৱা। নহয়, কোৱা। মই ক'লে আকৌ বহুত ক'ব লাগিব নহয়। কোৱা নীলা। হ'ব পেহী, মই মাক ক'ম। মা, পেহীয়ে মানে মোক কিবা এটা ক'বলৈ কৈছে। মই থাকোঁতেই ক'ব পাৰিবা, কোৱা। আপুনি কিয় চিন্তা কৰিছে? মই ক'মতো পেহী। জানো পাই, দুয়োজনীৰে কিনো ইমান গোপন কথা। অহা সপ্তাহত হিয়াৰিঙৰ ডেট আছে। আপুনি ছাৰৰ পৰা ফাইলটো আনিছে নহয়? আনিছোঁ, এয়া লওক। হ'ব, মোৰতো চব মনত আছেই। এইবাৰ একিউজড পাৰ্টিটো কোৰ্টলৈ আহিবই লাগিব। সিহঁতে নিজৰ ছাপোৰ্টত কি ক'ব আপুনি কিবা ধৰিব পাৰিছে নেকি? কিনো ক'ব বাইদেউ, বাকী আশ্ৰমৰ মালিকজনৰ কাগজ পত্ৰ জাল নকৰিলে তেওঁলোকৰ একো ক'বলৈ নাই। বুজিছোঁ। সেইকাৰণে সিহঁতে আমাক ভয় দেখুৱাই খং বা অন্য কিবা উপায়েৰে কেছটো মেনেজ কৰিব চেষ্টা কৰিয়ে আছে। এতিয়া সিহঁতে এইটো ধান্দাতে আছে, কিন্তু বাইদেউ। আপুনি কেনেকৈ গম পালে? কিবা প্ৰেছাৰ আহিছে নেকি? ডাইৰেক্ট প্ৰেছাৰ নাই, কিন্তু আশ্ৰমত সিহঁতে অহা যোৱা কৰি আছে। আপোনালোককতো একো কোৱা নাই? নাই, পুলিচক জনাই দিয়াৰ পিছত সিহঁতৰ ভাবুকি ধমকি কমিছে। তলে যদি কিবা কৰি আছে নাজানো আৰু। হ'ব দিয়ক, চাওঁচোন কোৰ্টত কি হয়।